হেল্ল' মই বিকাশ আৰু আপোনালোকক নতুন এটা ব্লগত স্বাগতম জনাইছোঁ আৰু বহুতে দিন হৈ গ'ল আপোনালোকক ব্লগ চলগ দিব পৰা নাই বহুত দিন মানে মিনিমাম 2 মাহ পাৰ হৈ গ'ল চাগে লং ব্লগ আপোনালোকক দিয়া নাই আৰু মিনি ব্লগ মাজতে ষ্টাৰ্ট কৰিছিলোঁ সেইটো বন্ধ কৰি দিবলগীয়া হ'ল মানে এইকেইদিন আপোনালোকে দেখিছে যে একেৰাহে বৰষুণে দি আছে সেইকাৰণে ব্লগ বনাব পৰা নাই আপোনালোকৰ কাৰণে তো চেষ্টা কৰিছোঁ যে আজিৰ পৰা ডেইলি ব্লগ দিবৰ কাৰণে লং ব্লগ বা মিনি ব্লগ এটা কৰি হ'লেও তো আপোনালোকে চাব আৰু এতিয়া মই আহি গৈছোঁ বাৰীলৈ জেওৰা এখন দিবলৈ মানে সেইখিনি জেওৰাটো ভাঙি দিছে গৰুৱে দেখিছে এই জেওৰাটো লগাব লাগিব যিহেতু আজি ইয়াত কঠীয়া সিঁচিম ৰাতিপুৱা সময়ত বোকা চোকা দি থৈ গৈছোঁ দেখিছে তো বলক এতিয়া বাঁহ কাটিব লাগিব তাত জেওৰা দিবৰ কাৰণে এটা বাঁহ আছে ইয়াত পেলাই থোৱা আছে তো বলক আৰু এটা বাঁহ কাটিব লাগিব যিহেতু এইকণৰ পৰা এইকণ জেওৰাটো লগাই দিব লাগিব তেন্তে বলক গাইছ পটাপট বাঁহটো কাটো আৰু জেওৰাটো লগাওঁ আৰু সেইফালে দাটো লৈ লৈছোঁ এতিয়া বলক গাইছ বাঁহ এটা কাটো ফাইনেলি সেইফালে বাঁহ কাটিও লৈ আহিলোঁ তেন্তে বলক এতিয়া যাওঁ ঘৰলৈ ভাত চাত খাই আহোঁ আৰু লাগি যাওঁ জেওৰা কামত আৰু ফাইনেলি ঘৰত আহি ফৰিয়াত চৰিয়াত দিলোঁ তো বলক এতিয়া ভাত খাওঁগৈ আৰু ফাইনেলি এইফালে ভাত খাবলৈ বহিবলৈ দেখিছে আৰু এইফালে দেখিছে মাছ আছে আৰু নেমু আৰু এইফালে কিবা চব্জি তো বলক এতিয়া খাম আৰু আপোনালোকৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু ফাইনেলি ভাত চাত খাই হৈ গ'ল আৰু এইফালে কৰতখনো লৈ ল'লোঁ দেখিছে এতিয়া যাওঁ বলক বাৰীলৈ জেওৰা কাম ষ্টাৰ্ট কৰি দিওঁ পৰাব যিহেতু সন্ধিয়া হৈ আহিছে তো সোনকালে বনাব লাগে হয় নাই তো বলক যাওঁ এতিয়া চ' গাইছ আহি পাই গ'লোঁ এতিয়া বাৰী তো বলক এতিয়া প্ৰথমতে হেঙাৰ খুঁটিৰ জোখটো লৈ লওঁ তাৰপিছত কটা ষ্টাৰ্ট কৰি বা তো বলক তো গাইছ ইয়াৰ পৰা এতিয়া খুঁটি এটা উঠাই ল'ব লাগিব যিহেতু জোখ লৈ কাটিব লাগিব ন হয় না তো এইফালে ফাইনেলি দেখিছে খুঁটিটো উঠাই ল'লোঁ তো বলক এতিয়া জোখ লৈ কটা ষ্টাৰ্ট কৰি দিওঁ আৰু গাইছ এইফালে দেখিছে জোখ চোখ লৈ লৈছোঁ বলক এতিয়া কাটা ষ্টাৰ্ট কৰোঁ এইফালে ফাইনেলি দেখিব পাৰিছে চব বনাই মেলি ৰেডি কৰি দিয়া হৈছে খুঁটি বা কামিৰ পৰা ধৰি তো এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ বলক দেৰি নকৰাকৈ যিহেতু বেলি ডুবিব হৈছে আৰু টাইম 3:30 মানে বাজিলে তো বলক এতিয়া কামটো ষ্টাৰ্ট কৰি দিওঁ এখন জেগা এতিয়া চাফা কৰি ল'ব লাগিব যিহেতু যিটো পুৰণা আগৰ জেওৰাখন আছে এইখন উঠাই ল'ব লাগিব এই আধাটো তো বলক আৰু দেখিছে ইয়াত কাইট চাইড আছে তো এইখিনি চাফা কৰি ল'ব লাগিব তাৰপিছতে আমাৰ কামটো ষ্টাৰ্ট কৰা হ'ব আৰু এইখন যিখন জেওৰা দেখিছে এইটো পুৰণা জেওৰা সেইকাৰণে এইটো উঠাই দিম আৰু ইয়াত নতুনকৈ বৈ দিম জংঘলখিনি চাফা কৰিব বলক কাইট চাইডখিনি কাটোঁ আৰু ফাইনেলি এইফালে দেখিব পাৰিছে জংঘলখিনি কাটি দিলোঁ ইয়ালৈকে আৰু এতিয়া বৰষুণ টিপ টুটিপ পৰি আছে চাওক এয়া এই টিপ টুটিপ পৰি আছে দেখিছে নাই আৰু এইফালে ৰ'দো দি আছে লগত তো গাইজ ফাইনেলি আমাৰ বনাই হৈ গ'ল হেঙাৰখন এয়া ধুনীয়াকৈ বনাই দিলোঁ আৰু এইফালে ধান লৈ আহিছোঁ ইয়াত সিঁচিবলৈ তো বলক এতিয়া সিঁচোঁ ধান এইফালে ভাইটিও কঠীয়া সিঁচিবলৈ লাগি গৈছে দেখিছে ভাই হাই কৰি দিয়ে এইফালে এবাৰ দেখিছে দে চ' গাইছ এইফালে ধান চান সিঁচা হৈ গৈছে আপোনালোকে দেখিছে তো বলক এতিয়া যাওঁ ঘৰলৈ চ' গাইছ আজি ব্লগটো মানে আপোনালোকক যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু জল্দিয়ে লগ পাই আছোঁ আপোনালোকক নতুন এটা ব্লগত